মনোৰমপুৰ নামৰ এখন গাঁও আছিল। সেই গাঁওখনত এজনী চুৰেলৰ ছায়া আছিল, যিজনী চুৰেলে পূৰ্ণিমাৰ ৰাতি গাঁৱলৈ আহিছিল আৰু মানুহবোৰৰ মূৰ কাটি তেজ চুহি খাইছিল। সেইবাবে গাঁৱৰ মানুহবোৰ বহুতে চিন্তিত হৈ আছিল। সিহঁতে একো বুজি পোৱা নাছিল যে সিহঁতে এতিয়া নিজকে কেনেকৈ বচাব। এনেকৈ এদিনাখন ৰাজীৱ নামৰ এজন ব্যক্তিয়ে নিজৰ ঘৰলৈ গৈ আছিল। কোন হয়? কি হ'ল, পাহৰি গলি নেকি? নে পাহৰৰ ভাও জুৰিছ? কিয় আজি পূৰ্ণিমাৰ ৰাতি হয় আৰু আজি ৰাতি মই আহো। হে ভগৱান, মই পূৰ্ণিমাৰ ৰাতি বুলি কেনেকৈ পাহৰিব পাৰো? এতিয়া মই এই চুৰেজনীৰ পৰা নিজকে কেনেকৈ বচাওঁ? এতিয়া তই নবাচ, তই মৰিব লাগিব। আৰু ৰাজীৱৰ মূৰটো কাটি ৰাজীৱৰ তেজ খাব ধৰিলে। ৰাজীৱৰ তেজ খোৱা হোৱাৰ পিছত চুৰেলজনীয়ে গাঁৱৰ ভিতৰলৈ গ'ল। হে ভগৱান, সেই চুৰেলজনীয়ে আজিও আমাৰ গাঁৱৰ মানুহবোৰৰ তেজ খাবলৈ আহিছে। হে ভগৱান, আমাৰ এই গাঁওখনক সহায় কৰা। নাজানো আজি বা এই চুৰেলজনীয়ে আমাৰ গাঁৱৰ কোনজন মানুহৰ গল কাটি তেজ খায়। হে ভগৱান, এই চুৰেজনীৰ পৰা আজি আমাক বচাবা। আৰে দেউতা, মই ৰেলৱে ষ্টেচনত আহি পাইছো। তুমিতো মোক নিব অহা কথা আছিল। মই কেতিয়াবাৰ পৰাই ৰৈ আছো। অমিত বেটা, তই আজি নাহিবি। আজি পূৰ্ণিমাৰ ৰাতি হয়, মই তোক ক'বলৈ পাহৰি গৈছিলো। আৰে পূৰ্ণিমাৰ ৰাতি হ'লেনো কি হ'ল? আৰু মই আহি পাইছো ৰেলৱে ষ্টেচন আৰু মই ইয়াত ৰৈ আছো। অমিত, তই নাজান, আজি ৰাতিটোত আমাৰ গাঁৱলৈ এজনী চুৰেল আহে আৰু সেই চুৰেলজনীয়ে যিটো মানুহকে পায় সেই মানুহটোৰ মূৰটো কাটি সেই মানুহটোৰ গোটেইবোৰ তেজ খাই পেলাই। তই যদি গাঁৱলৈ আহ, তোকো সেই চুৰেলজনীয়ে মাৰি পেলাই তোৰ তেজ চুহি খাব। তুমিতো পঢ়া শুনা কৰা মানুহ হয় আৰু মোকো পঢ়িবলৈ বিদেশত পঠাইছা। ইমান জ্ঞানী মানুহ হয় তুমি চুৰেলবোৰেলত বিশ্বাস কৰিবলৈ লৈছা। আৰে মই এতিয়া আহি পাইছো যেতিয়া মইতো গাঁৱলৈ যাই এৰিম। অমিত, মোৰ কথা শুন, তই গাঁৱলৈ নাহিবি, নহ'লে তই আৰু চাগে নাথাকিবি। দেউতা, মই অকলে নাই নহয়। মোৰ লগত এজন ডাঙৰ ব্যক্তি আছে আৰু সেই ব্যক্তিজনে ইমান সময় ৰৈ থাকিব নালাগে। মই এতিয়া সেই ডাঙৰ ব্যক্তিজনৰ লগত গাঁৱলৈ আহি আছো। তেওঁ বহুত বিখ্যাত হয় দেউতা। সেইখিনি কথা কৈ অমিতে ফোনটো কাটি দিলে। তাৰপিছত অমিতক বিখ্যাত পূজাৰী ৰামচন্দ্ৰ ডাঙৰীয়াই ক'লে, তুমি ইমান চিন্তিত কিয় হৈ আছা? আৰু তুমি দেউতাৰ লগত কি কথাত ইমানকৈ জিদ কৰি আছিলা? ক্ষমা কৰিব বাবা, কিন্তু মোৰ দেউতাই আমাক নিবলৈ ইয়ালৈ আহিব নোৱাৰিব। আমি অকলেই যাব লাগিব। নিব আহিব নোৱাৰিব মানে কিবা সমস্যা আছে নেকি? হয় বাবা, দেউতাই এইটো নিবিচাৰে যে মই গাঁৱলৈ আহোঁ। মানে দেউতাই কৈছে আমাৰ গাঁৱত হেনো কোনোবা তেজ খোৱা চুৰেল আছে, যিজনী চুৰেলে পূৰ্ণিমাৰ ৰাতি আহে আৰু মানুহৰ গল কাটি সেই মানুহটোৰ গোটেইবোৰ তেজ চুহি খাই পেলায়। আপুনি কওকচোন, তেনেকুৱা কোনোবা চুৰেল থাকে নেকি বাৰু? অমিত, তুমি কোৱাচোন, বতাহ আছেনে? বতাহক আমি দেখিছোনে? আৰে বাবা, এইটো কেনেকুৱা প্ৰশ্ন? বতাহ আকৌ কিয় নাথাকিব? বতাহক আমি অনুভৱ কৰোঁ। অমিত বেটা, যেনেকৈ বতাহ থাকিলেও আমি দেখা নাপাওঁ, তেনেকৈ চুৰেল থাকিলেও আমি দেখা নাপাওঁ। তাই যিজন মানুহকে দেখা দিব বিচাৰে সেইজন মানুহকে দেখা দিয়ে। আৰু তোমাৰ দেউতাই ঠিকেই কৈছে, সেই গাঁওখনত পূৰ্ণিমাৰ ৰাতি এজনী চুৰেল আহে আৰু মানুহৰ গল কাটি মানুহৰ তেজ খাই পেলায়। সেইবাবেইতো মই আজিৰ ৰাতিটোত তোমাৰ লগত তোমাৰ গাঁওখনলৈ আহিব বিচাৰিছিলো। এতিয়া ব'লা অমিত। হ'ব বাবা। তাৰ পিছত অমিতে বাবাজনক লৈ গাঁৱলৈ গ'ল। অমিতে গাঁৱলৈ গৈ দেখা পালে তাতে ভয়ানক চুৰেলজনীয়ে গাঁৱৰ ঘৰবোৰৰ পৰা মানুহবোৰক উলিয়াই মানুহবোৰৰ গল কাটি তেজ খাই আছে। সেই দৃশ্যবোৰ দেখি অমিতে বহুত আচৰিত হৈ গ'ল। তাৰ পিছত বাবাজনে নিজৰ মোনাখনৰ পৰা এডাল মালা উলিয়ালে আৰু অমিতক পিন্ধাই দিলে। তাৰ পিছত বাবাই হাতত কিবা লৈ চুৰেলজনীৰ ওচৰলৈ গ'ল। ঐ চুৰেল, বহুত হ'ল তোৰ আতংক। তই নিজৰ শক্তি বঢ়ুৱাবলৈ গাঁৱৰ মানুহবোৰৰ গল কাটি বহুত তেজ খালি। এই নিৰ্দোষী মানুহবোৰক মাৰিবলৈ তোৰ অকণো বেয়া নালাগিল নে? এতিয়া তোৰ শেষ সময় আহি পাইছে চুৰেল। মোক কোনেও শেষ কৰিব নোৱাৰে। মই বহুত শক্তিশালী হয়। আৰু আজিৰ পূৰ্ণিমাৰ ৰাতি হয় আৰু আজিৰ ৰাতিটো আমাৰ হয়। আৰু আজিৰ ৰাতিটোতে মই গাঁৱৰ 10জন মানুহৰ তেজ খাই নিজৰ শক্তি আৰু বঢ়াই ল'ম আৰু তাৰ পিছত আৰু বেছি শক্তিশালী হৈ যাম। ঐ চুৰেল, মই একোতে তোক এনেকুৱা কেতিয়াও কৰিব নিদিওঁ। তাৰ পিছত বাবাই কিবা যাদু মন্ত্ৰ মাতি চুৰেলজনীৰ গাত হাফুট ছটিয়াই দিলে।
তাৰপিছত ছোৱালীজনীৰ গাত বহুত জোৰ কৰি কাৰেণ্ট লাগিল। ঐ বাবা, প্ৰথমতে মই এতিয়া তোৰ গল কাটি তোৰ টেষ্ট খাম, তাৰপিছত সকলো গাঁৱৰ মানুহৰ টেষ্ট খাম। তাৰপিছত ছোৱালীজনী যেতিয়াই বাবাৰ ফালে আগবাঢ়িলে, বাবাজনে ছোৱালীৰ গাত গংগা জল ছটিয়াই দিলে, যাৰ ফলত ছোৱালীজনীৰ গাত জুই লাগিব ধৰিলে। এইবোৰ কি হ'ব ধৰিছে? মই কিয় জ্বলিব ধৰিছো আৰু মোৰ শক্তিবোৰ কিয় কমিব ধৰিছে? ঐ সুৰেল, তোৰ শক্তি এইকাৰণেই কমিছে কাৰণ পূৰ্ণিমাৰ ৰাতি শেষ হৈ গ'ল আৰু আজি তই কাৰো টেষ্ট খাব নোৱাৰিবি। তাৰপিছত ছোৱালীজনী জ্বলি শেষ হৈ গ'ল আৰু যাৰ ফলত গোটেই গাঁৱৰ মানুহবোৰে সেই ছোৱালীৰ আতংকৰ পৰা মুক্তি পালে। তাৰপিছত গাঁৱৰ মানুহবোৰে বাবাজনক বহুত ধন্যবাদ দিলে। ইয়াত মোক ধন্যবাদ দিয়াৰ কোনো দৰকাৰ নাই, এয়া মোৰ দায়িত্ব আছিল। তাৰপিছত ৰামচন্দ্ৰ বাবা তাৰ পৰা গুচি গ'ল আৰু অমিতেও গাঁৱলৈ আহি নিজৰ মাক দেউতাকৰ সৈতে সুখে শান্তিৰে থাকিবলৈ ল'লে আৰু গাঁৱৰ মানুহবোৰো এতিয়া বহুত সুখী আছিল।